কম্প্ৰমাইজ নকৰোঁ বুলি কৈছোঁ, আপোচ নকৰোঁ বুলি কৈছোঁ, নকৰোঁ। জীয়াই থকালৈকে নকৰোঁ। 855জন শ্বহীদক দ্বিতীয়বাৰৰ কাৰণে যে হত্যা কৰিলে, গতিকে এই 855জন শ্বহীদৰ আত্মাৰ লগতো যুঁজ দিব লাগিব। লুৰিণজ্যোতি গগৈ না পলৰীয়া না ভয়াল। অসমৰ ৰাইজক যি পৰীক্ষা দিব লাগে ইতিমধ্যে দিছোঁ যে কম্প্ৰমাইজ নকৰোঁ বুলি কৈছোঁ, আপোচ নকৰোঁ বুলি কৈছোঁ, নকৰোঁ। জীয়াই থকালৈকে নকৰোঁ। আৰু পলৰীয়া হ'ব লগা, ভয় খাব লগা মানুহটো মই নহয়। গতিকে এইবোৰ কথা চলি আছে। কিন্তু ডিব্ৰুগড় লোকসভা কেন্দ্ৰিক যিটো কথা, ইয়াত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কোনোবা বিৰোধী এগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে যুঁজ নহয়, কা আন্দোলনৰ 5গৰাকী শ্বহীদৰ আত্মাৰ বিৰুদ্ধে যুঁজ দিব লাগিব। অসম চুক্তিক যে নৎসাত কৰিলে, 855জন শ্বহীদক দ্বিতীয়বাৰৰ কাৰণে যে হত্যা কৰিলে, গতিকে এই 855জন শ্বহীদৰ আত্মাৰ লগতো যুঁজ দিব লাগিব। গতিকে এই যুঁজ হ'ব তেওঁৰ অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী নকৰাৰ যুঁজ। এই যুঁজ হ'ব অসমত যিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিকে ধৰি কৰ কাতলৰ আৰোপৰ যোগেদি জনতাক এটা ভয়াৱহ পৰিৱেশৰ মাজলৈ ঠেলি দিয়াৰ যুঁজ। এই যুঁজ হ'ব যে অসমৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে সোণোৱাল ডাঙৰীয়াই যিবোৰ প্ৰতিশ্ৰুতি দিছিল, 6 জনগোষ্ঠী জনজাতিকৰণ কৰিম বুলি ক'লে নকৰিলে, তাৰ বিৰুদ্ধে বান গৰা খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিছিল, নকৰিলে। ডিব্ৰুগড়ত মোহানা ঘাট, ৰমৰীয়া, তাৰ লগে লগে মাইজান ঘাট, এইবোৰৰ গৰা খহনীয়া, এইবোৰৰ লগত সোণোৱাল ডাঙৰীয়াৰ পোনপটীয়া যুঁজ হ'ব। নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নহ'ল, তাৰ লগত সোণোৱাল ডাঙৰীয়াৰ পোনপটীয়া যুঁজ হ'ব। ডিব্ৰুগড় চহৰখন কৃত্ৰিম বানপানীৰে ভৰাক্ৰান্ত। তেওঁৰ ঘৰলৈ যোৱা দলং তেওঁ উদ্বোধন কৰাৰ পাছত, আধাৰশিলা স্থাপন কৰাৰ পাছত আজিলৈকে দলং নহ'ল। চাহ জনগোষ্ঠী তেওঁলোকৰ চাহ শ্ৰমিকৰ যিটো 350 টকীয়া যিটো মজুৰি আজিলৈকে নিদিলে, কিন্তু প্ৰতিশ্ৰুতি দিছিল। গতিকে এইবোৰৰ বিৰুদ্ধে যুঁজ হ'ব। আৰু এই যুঁজখনত কেৱল মাত্ৰ বিৰোধী পক্ষৰ প্ৰাৰ্থীগৰাকীয়ে নহয়, যি হয় এইটো সিদ্ধান্ত হ'ব বিৰোধী সমস্যাত। তাৰ লগে লগে সকলো ধৰণৰ কথা বতৰা, সকলো বিষয়, কা আন্দোলনৰ 5গৰাকী শ্বহীদ, তাৰ লগে লগে অসম আন্দোলনৰ 855জন শ্বহীদৰ আত্মা তেওঁলোকৰ লগত